ফালি পেলাম কেলা বুকুখন এই দুটা লৈ যাম কৰিম আপোনাক গাড়ী খোলা দাঙি নিয়া দাঙি দিয়া মানে বন্ধুসকল মই আৰু অসীম আহি আছোঁ সেইদিনাখনি আমি ইয়ালৈ আহিছিলোঁ ভোলাগুৰি চাহ বাগিচা এইখন এখন বিখ্যাত মানে বহুত পুৰণি চাহ বাগিচা পুৰণি নহয় জানো য'ত নেকি এটা অসমৰ ঐতিহাসিক কিবা এটা এই চাওক চিত্ৰবন ফিল্মছ ষ্টুডিঅ' ভোলাগুৰি চাহ বাগিচাত আছে মানে বন্ধুসকল কথা হ'ল কি এতিয়া যে গুৱাহাটী জ্যোতি চিত্ৰবন মানে ইয়াৰ পৰাই আৰম্ভণি আৰু বোলছবি জয়মতী অসমীয়া প্ৰথম বোলছবি জয়মতী এই চাহ বাগিচাতে বনাইছিলে ইয়াৰ পৰাই গৈ আকৌ ষ্টুডিঅ' হৈছেগৈ গুৱাহাটীত জ্যোতি চিত্ৰবন ইয়াৰ আধাৰতেই তাৰ হৈছেগৈ আহক আৰু আগবাঢ়ি যাওঁ এতিয়া বাগানৰ মাজলৈ যাম আমাৰ ককা আহিছে ককাক গাড়ীত বহুৱাই থৈ আহিছোঁ আৰু বিভিন্ন ধৰণৰ মানে আজি মানে ভিডিঅ'টো বিশেষ ভাল লাগিব এই ককা বহি আছে ইফালে চন্দনৰ কথাত ব্যস্ত আৰু মোৰ লগত নবীন আছে ইফালে বলক এতিয়া বাগানৰ মাজলৈ যাওঁ বন্ধুসকল আৰু এটা বস্তু মই লগতে দেখাই দিছোঁ এই চন্দনে ভালকৈ চিনি পায় যিহেতুকে চন্দন এই ওচৰৰ বেছি দূৰ নহয় ইয়াৰ পৰা অলপ ওচৰ হয় এয়া কি হয় জ্যোতিপ্ৰসাদ আগৰৱালাদেৱ যেতিয়া মেনেজাৰ আছিলে ভোলাগুৰি চাহ বাগানৰ তেতিয়া মানে এইখন ঘৰতে আছিলে মানে সঁচা কথা ক'বলৈ গ'লে তেখেতৰ ঘৰে আৰু তেখেতৰ পুৰণা ঘৰ আছিলে আহক চিনেমা যেতিয়া প্ৰথম আৰম্ভ হৈছিলে নহয় তেতিয়াই ঘৰ এইটো এয়া গাড়ীয়ে ঘূৰাই জেগা বৰ বেলেগ সোমাবলৈ দিব নিদিয়ে ঠিক নাই আজ্ঞা ল'বলৈ গৈছে পিতা আহক বন্ধুসকল ঘৰটোত যিহেতুকে মানুহ নাই বাহিৰত ন' এডমিশ্যন মাৰি থোৱা আছে মই ইয়াৰ পৰাই আপোনালোকক ঘৰটো দেখালোঁ আৰু চাওক এয়া জ্যোতিপ্ৰসাদৰ একেবাৰে পুৰণা ঘৰ বাগানত ইয়াতে থাকি পিনি জয়মতী বোলছবিখন উলিয়াইছিলে মই কতবাৰ ৰাজালৈ ফোন মাৰিছোঁ 100 বাৰ মাৰিছোঁ কিন্তু ৰাজাই হেৰি কৰা নাই মই তাৰ কাৰণে মই বেয়া পোৱা নাই হয়তো তেওঁৰ কিবা এটা অসুবিধাও যদি বেয়া পোৱা নাই আপুনি বেলেগ এটা মই ভিডিঅ' চাইছিলোঁ বেলেগ এটা ভিডিঅ'ত আপুনি যে ইমান বেয়া বেয়াকৈ যে কৈছে যে কাক ৰাজা দা আৰু হেৰিক কি বুলি কয় খগেন খুৰাক আপুনি কৈছে मेरे लखीमपुर का मिस्टर राजा वो मेरे पुत्र है जो खगेन वो मेरे साथी भाई है लेकिन जो मोबाइल में फोन नहीं करता है फोन मारता है उसके लिए हम कोई মই বেলেগ এটা ভিডিঅ'ত পাইছিলোঁ আপুনি বিপ্লৱৰ ভিডিঅ'ত বনাইছিলে ন তাত যে আপুনি যে গালি পাইছে যে সিহঁতি ইমান দিন হ'ল গৈ পিনে এটা ফোন নকৰে কিবা নকৰে আপুনিতো গালি পাৰিছে পাৰিম প্ৰথমতে মোক চিনি পাইছিলে এতিয়া কিয় চিনি পোৱা নাই কিয় মোলৈ এটা ফোন কৰিব লাগে নালাগে তেওঁলোকে তোমাক কোনো অশান্তি কৰা নাই তেওঁলোকে তোমাক কোনো ধন পইচা বিচৰা নাই মই ভাইৰেল সাংবাদিক ৰিপৰ্টাৰ কাৰোবাক টকা বিচাৰিছোঁ নেকি বিচাৰিছোঁ নে মোক ৰাইজে কয় পাব্লিকে আপুনি মিষ্টাৰ ৰাজাৰ কথা কয় আপোনাৰ পৰা মিষ্টাৰ ৰাজাই বহুত টকা ঘটিছে মোক কেলা ৰাইজে কৈ আছে মই তেতিয়া কওঁ ঘটক পাব্লিকে কয় তোমালোকৰ নিচিনা পাব্লিকে কয় কেলা হয়নে এতিয়া যদি ঘপককৈ আকৌ এতিয়া আপোনাকতো ইমান দিনৰ ৰাজাদাই ফোন কৰা নাই খগেনদাও ফোন কৰা নাই এতিয়া যদি ঘপককৈ যদি আহি পেলাই যদি আপোনাক কিবা এটা কৰে তেতিয়া আপুনি কি কৰিব মই তেওঁক আশীৰ্বাদ দিম কেনেকৈ আশীৰ্বাদ দিব আপুনি গালি পাৰিম বুলি ক'লে কেলা জোকৰ মুখত চোন দিম সেই কুকুৰহেঁতৰ জোকৰ মুখত চোন দিম মিষ্টাৰ ৰাজা হেনো এতিয়া এই চন্দন কালা এতিয়া ফোন কৰিছে মিষ্টাৰ ৰাজা তোক ঠেকেচা দিলেনে পোকা দি বাঁহ ভৰালেনে তই মিষ্টাৰ ৰাজাৰ পৰা প্ৰিয় মানুহ হৈছিলি এতিয়া মিষ্টাৰ ৰাজা তোৰ ক'লৈ গ'ল এই চন্দন মত বলিয়ে तुम कौन है तुम मेरे पास में
লাহ হয় এতিয়া মই সেইদিনাখনি ফোন কৰিছিলে খগেন দাই মোক ফোন কৰিছিলে আপোনাকতো ফোন চোন নকৰে ৰাজাদাও ফোন নকৰে খগেন দাও ফোন নকৰে কিন্তু মোক কৰিছিলে কৈছে মই যাম তেতিয়া মই কৈছোঁ আপুনি আহি চাবচোন ককাৰ ওচৰলৈ এবাৰ আপুনি কি কৰিব ধন্যবাদ কি কৰিব আপুনি খগেন যদি আহি খগেন উপাধি কি উপাধিটো বাদ দিয়ক না কি শইকীয়া খগেন শইকীয়া অঁ আজিলৈকে গোবিন্দ হাজৰিকা পৰিদৰ্শন হোৱা নাই কিয় কিয় লখিমপুৰৰ খগেন শইকীয়া কি মোক পাহৰিলে মই কি অপৰাধ হ'লোঁ খগেন শইকীয়াৰ হা এইবোৰ ইমানে ফাগি যায় নেকি হেই কিয় আজি গোবিন্দলৈ পাহৰিলে কিয় পাহৰিলে তেওঁলোকৰতো মই প্ৰিয় মানুহ আছিলোঁ তেওঁলোকৰ পৰিদৰ্শন আছিলোঁ আজি খগেন শইকীয়া কিয় হোৱা নাই মই যেনিবা মই শইকীয়া হ'লোঁ মই খবৰ ল'ব লাগে নালাগে খেলা লাগে নালাগে লাগে 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 হা লাগে হয় এতিয়া যদি আকৌ আহি যায় খগেন যদি আহি যায় তেতিয়াতো আৰু গমেই নাপাব এতিয়া যিখিনি কথা কৈ আছে মোক আপুনি এনেহে বকি আছে খগেন আহি গ'লে আকৌ ধুনীয়াকৈ ডিঙিত ধৰি পিনে আৰু এই চন্দন এনেকৈ কৰিব मत बोलिए तुम लोग महा चला का चला समझे এতিয়া মোকে গালি পাওক আৰু এতিয়া চালাকটো মইহে কৰিলোঁ চালাকটো এতিয়া মইহে কৰিলোঁগৈ এতিয়া যিটো সঁচা কথা সেইটোৱে সুধিছোঁ ন नो समझिए ये लोग मेरे साथी भाई है मैं क्या लेके তেতিয়াহ'লে আপুনি কিয় খং কৰি আছিলে কিবা এটা কাম থাকিব পাৰে ৰাজাদাও কাম থাকিব পাৰে খগেনদাও কাম থাকিব পাৰে আপুনি আকৌ ফোন কৰা নাই বুলি বেয়া পায় কিয় আছে তেতিয়াহ'লে हे फोन तो काम থাকে নেকি অঁ মানুহটো বিজি থাকিলে ফোনটো কৰিব ক'বা ৰাজ সেইদিনাখন ৰাজাই ফোন কৰিছে তেতিয়াহ'লে আপুনি বিপ্লৱৰ ভিতৰত কিয় ক'লে যে ফোন কৰা নাই বুলি কোনোৱে ফোন নকৰে বুলি কৈছে আপুনি हे चंदन साला की मत सुनाओ मेरे पास में চালাকি কৰা নাই সঁচা কথাটো কৈছোঁ हाथ मैं ছাত্ৰ উঠাইছোঁ বুজিলি তোমাৰ গাঁৱত বাবাজনত মই ঘৰত গালৈ কাটিবলৈ বিচাৰি ফুৰিছে হয়নে কোনে হয়নে কোনে বিচাৰিছে হাত কালা কোনে বিচাৰিছে সেই যাৰ চুলি উঘালিছিলোঁ মনত আছে অঁ আপুনি হয়নে? আপুনি চুলি ধৰিলে নে তাৰ হেত কালা চুলি কালা এনেকৈ আজৰি দিছিলোঁ হয়নে এই মাছৰ দোকানত আপুনিয়ে জানিব এতিয়া চুলিত কাক ধৰিলে মই বাট। গমেই নাপাওঁ আজিহে মই শুনিছোঁ মই কথাটো। যাওঁ দেই মই মিষ্টাৰ ৰজাক কিমান বদনাম কৰিছে এই কুকুৰ কিছুমান মিষ্টাৰ ৰজা হেনো মোৰ পৰা বোলে ডাঙৰ ডাঙৰ ধনী হ'ল ডাঙৰ ডাঙৰ কিবা হ'ল মিষ্টাৰ ৰজাই ধন দিছেনে তোক তহঁতক পাত্তাই নিদিয়ে কেলা আপোনাক পাত্তা দিয়াৰ কাৰণে আপুনি এতিয়া আকৌ আপোনাক দিলে আকৌ উল্টা পুল্টা গাড়ীৰ ভিতৰত সোমাই কিয় উল্টা পুল্টা কথা সুধিলে কিয় গাড়ীৰ ভিতৰত সোমাই কিয় উল্টা পুল্টা কথা সুধিলে সিহঁতে কোনে জানো কোনে সুধিছিলে আপোনাক কোনে আপুনিয়ে জানিব কোনে সুধিছিলে কোনে আপুনিয়ে জানিব কোনে কোনে কি সুধিছে তহঁতক মই ভাইৰেল বনাবলৈ বিচাৰিছোঁ এই গাঁতত সোমোৱা কৰোঁনে ফোন কৰক কালৈ কৰিব ঘেৰি ল'ব কেলা বাৰু কওকচোন বাৰু ৰখি থাকিম ইয়াতে ভাত আপুনি ফোন কৰক লগত নাহোঁ আৰু মই ক'লৈ যায় এইবিলাক ক'লৈ যায় কি টপা মই চুৰিয়ে গৈ জানো কিডনেপ কৰে এহেঁত দুটাই মই থাকোঁতে আহক কি কয় চাওঁ। মাৰংনিয়া। এই এহেঁত দুটাই কিডনেপ কৰিব মই থাকোঁতে নোৱাৰে আপুনি একচুট চিন্তা নকৰিব নোৱাৰে তালৈকে মাতি আনিছে হ'বলৈকে অঁ ভিডিঅ' কৰিবলৈ দেখিছে খেলটো দেখিছে হেৎ। কিডনেপ কৰা বুদ্ধি কৰি আছে সিহঁতি কিন্তু মই থাকিলে নোৱাৰে ধেৎ, মানুহটো নোৱাৰে মই থাকিলে মই এতিয়া ৰেপৰ্ট দিম বাংলাত অঁ আৰু কোনোদিন মোগলৈ আহিব নোৱাৰিব অঁ মানুহটো ভাইৰেল যে সেইকাৰণে কিডনেপ কৰি দিম গম পাইছে অঁ কি কৈছে অঁ মানুহটো ভাইৰেল যে সেইকাৰণে কিডনেপ কৰি দিম বুদ্ধি দেখিলে ধেৎ কেলা মই এতিয়া চাহেবৰ ওচৰত ৰেপৰ্ট দিম আমিও দিমগৈ বলক মাতি লৈ আহিছে বুলি কওক ধেৎ, মাতি লৈ আহিছে বুলি কওঁ কেলা মোৰ পৰা ভাইৰেল হবি অঁ ৰেপৰ্টাৰ হবি আৰু টকা ঘটিবি অঁ হয়নে হয় ঠিক কৈছে আপুনি ওলা উম, হেই এই গাঁওবুঢ়া ডাঙৰীয়া হয় হয় হয়নে হয় হয় ঠিক কৈছে আপুনি ওলা এহেঁত দুটা এক নম্বৰ বদমাছ ধেৎ কেলা হয় নহয় আপুনি এইটো কওক আকৌ নকয় কিয় কৈ দিয়ক আকৌ লৈ যাম এটা বদমাছ হয় নহয় ধেৎ অসভ্য কেলা। নাহিবা আজিৰ পৰা মোগলৈ ভাইৰেল কৰিবলৈ অঁ মোক কৈছে নি যোনেই নহওক মই হ'লে ককা মই গৈ যামগৈ আকৌ এতিয়া ধেৎ অ' দাই ধেৎ আপোনাৰ কৰিলে মই লখিমপুৰৰ পৰা ইমান কষ্ট কৰি আহিছোঁ আপুনি আকৌ মোক ইয়াৰ পৰা খেদিছে যে
এসোপা কিয় আনিছিলে আপুনি এই সোপা আপোনাৰ মানুহে মোৰ মানুহ নেকি হেই, এইবোৰ আপোনাৰ শিষ্যহে লৈ যামগৈ নেকি অসীমে কি কৈছে মোক অ। কিন্তু কীৰ্তি কৰে বোলে কিডনেপ মোৰ কৰে ঘৰত কেলা জ্বলি আছে গোটেই অঁ ইয়াক ধৰিব পাৰিলেই গৰু পিছত দিব কেলা ইয়াক ইয়াক বান্ধি ল'ব হেই, গম পোৱা নাই যেতিয়া পিতাই মানে মানুহ লগাই দিব তোমাক বান্ধি ল'ব হেই, ঘৰত কথা পাতিলোঁ লৈ হা? যাব দিছে এইটো মোক সাক্ষাৎ কৈছে লৈ অ। ইয়াত ভিডিঅ' কৈছোঁ অঁ কৈছে বোলে এই বুঢ়াক কেলা কীৰ্তি কৰিম মুখখন মুঠি লওক হয়নে কৈছোঁ কৈছোঁ হয়নে যাব নি বলক হয়নে বলক প্ৰমাণ পালে এতিয়া পালোঁ সাক্ষাৎ প্ৰমাণ দেখ সি ফাঁকি মাৰি খাৰিব নোৱাৰে এতিয়া মোৰ আগত এই সাক্ষাৎ থাকোঁতে এই মোৰ ঘৰখন এইটো গোটেই জ্বলি আছে হয় নি মোক কীৰ্তি কৰে হেনো সি হা এই বৰ্মাজান উম, এনেকুৱা গাঁৱত এজনে কৈছে মোৰ নাতি জোঁৱাই উম। বোলে আপোনাক কীৰ্তি কৰিব ভয় লাগে তোমাৰ যোৱা আৰু ঘৰলৈ যাওঁ মোক খেদি দিছে নি সেই কেৰি আপুনি কি কয় নহয় যোৱা বুলি কৈছে আকৌ আপুনি যাওক মোক পঠিয়াই দিছে মই ঘৰলৈ যাওঁ মোক পঠিয়াই দিছে যদি নি পেলাই কীৰ্তি কৰি পেলাই অ' পিতাই মই থাকোঁতে ইহঁতে নিব পাৰে নেকি মই থাকোঁতে নিব পাৰে নি অল অসম আৰু মই আপোনাক অল কৈছিলোঁ ভাৰত অঁ ক'ত নিব ইহঁতি ক'ত নিব নিমি নিবই বোলে আপুনি কথা দিছিলে নহয় মই যে কৈছিলোঁ যে আপোনাৰ ঘৰত মই সেই গাড়ীখনৰ পৰা কথা পাতিব পৰা নাই যাওক যাওক চাইডেদি পাৰিব অঁ পাৰিব এই যোৱা আহোঁ বাটতে মানে গাড়ীখন ৰাখিলোঁ চাইডেদি গুচি গৈছে অঁ আপুনিতো কৈছিলে যে যিমান দিন থকা থাকিবা মইতো এসপ্তাহ থাকিলে আপুনি খেদি দিয়া নিদিয়ালৈকে মই থাকিম বুলি কৈছিলোঁ এই ঐ চৰ অঁ বাজে কথা ক'লে মই টান পাওঁ ঠিক কৈছে অসভ্য কথা ক'লে মই টান পাওঁ এওঁ দুটা কৈছে দুই এটা মই শুনি আছোঁ নহয় হা পাৰিব তাতকে এই সাংঘাতিক আপোনাৰ বস্তু। এই বুঢ়া কালত কিডনেপ কৰি কিনে কি পাম আপোনাক কি পাম কি পাম বাৰু ইয়া মই একো কৰিব নাই আপুনি অঁ বেংক দেখাই দিছে দেই নে একো কৰিব নাই আপুনি ক'লৈ যায় আপুনি যাব নহ'ব নিমি মই মাৰিবলৈ আনিছা মাৰিম নেকি মানে জানেই মাৰি দিম এতিয়া কি মাৰিম নেকি দা হ'লে আহোঁ দা হ'লে নহ'লে কিডনেপ কৰি দা লাগিব খাইব পাৰিবি মোক কিবা ঘটনা কৰি দাঙি লৈ দাঙি লৈ গাড়ী ভৰা গাড়ী ভৰা এক মোন ওজন হৈ দিব পাৰোঁ মই পাৰ আছে এক মোন আপুনি এক মোন নাই এই থাকক দে এই আহক 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 হয় ইয়াতে ভিডিঅ' কৰোঁ যে কিডনেপ কৰিম অঁ কৰি দিম পাৰিবানে অঁ এতিয়াই পাৰিম পাৰিবানে কিডনেপ কৰি দিলোঁ নেকি অ' পিতাই এতিয়া মই আপোনালোকৰ ঘৰলৈ আহিলোঁ চব বাগান চাগান চালোঁ জ্যোতিপ্ৰসাদৰ ঘৰ চালোঁ জ্যোতিপ্ৰসাদৰ মানে কি বুলি কয় এইটো ফিল্ম ষ্টুডিঅ' চালোঁ চব চালোঁ ভাল লাগিলে আপোনাৰ লগত কথা পাতিলোঁ এতিয়া যাওঁগৈ দেই পিতাই বেয়া চেয়া নাপাব এতিয়া মানুহবিলাকে ঢেৰ মোৰ বদনাম গাই থাকে এই ক'ত যাব এতিয়া ঘৰলৈ যামগৈ আজি আজি আপুনি নাৰাখিলে মোক বলক কৃষ্ণ কৃষ্ণ বলক নাও নহয় দিবি বোলে সাগৰ নহয় উঠিবলৈ চলাই থাক যাবনে যাবনে যাম থাকিবনে এসপ্তাহ ৰাখিব ৰাখিম এসপ্তাহ ৰাখিম খেদি দিব নি হেৰি পাৰ আছে এই হা বাবা পাৰ আছে আল্লাহ যাওঁগৈ ককালে বহুত মনত পৰি থাকিব আৰু মনত পৰি থকাৰ কাৰণে আজি ঘপকৈ গুচি আহিলোঁ থাকিবনে এতিয়া যাওঁগৈ আৰু থাকিবনে ডাঙৰি কঢ়িয়াবলৈ আছে নহয় দেই কৃষ্ণ ব'লক ঘৰত নমাই থৈ যাওঁগৈ কৃষ্ণ